Hi guys, Namaskar, Salam, Sat Sri Akal, Adabor. There guys, unboxing. I starting shoot out a short video unboxing. So just I starting my video. There guys, এইটো 10 দিন মান আগতে মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। তো যোৱাকালি আহি পাইছে, মোৰ ঘৰত আহি পাইছে, এইটো ডেলিভাৰ কৰি থৈ গৈছে আৰু পেমেণ্টটো কেছ হিচাপে লৈ লৈছে। গতিকে আপোনালোকেও কৰিব, ইজি প্ৰচেছ। মোবাইলৰ জৰিয়তে খালি চিষ্টেমখিনি জানিলে হ'ল। আপোনালোকে ঘৰত বহি অৰ্ডাৰ কৰক। আপোনালোকৰ যি প্ৰয়োজন, নিত্য প্ৰয়োজনীয় বস্তু আছে অৰ্ডাৰ কৰক, ঘৰত আহি দি যাব। মাত্ৰ খালি টকাটো দিব লাগে, টকাটো। তো ঠিক আছে দেয়াৰ গাইজ, নাও ষ্টাৰ্টিং কৰি দিলোঁ। লেটছ গ'। বক্সৰ ভিতৰত কি আছে সেইটো আমি কাটি বক্সটো কাটিং কৰিম। কাটিং কৰি বাহিৰলৈ বস্তুটো উলিয়াই আনি দেখিম বক্সৰ ভিতৰত কি আছে। তো লেটছ গ' ষ্টাৰ্ট কৰিলোঁ। এইখন চিনি পায় আপোনালোকে, ইটছ মাই কাটাৰ বক্স কাটাৰ। I cutting now. The box is my order goods from Flipkart. ওলাইছে ওলাওক কি আছে ভিতৰত। যাদু মন্ত্ৰ, এইটো কাগজ ওলাইছে, দেখা পাইছে নেকি? এইটো কুণ্ডলী, জন্ম কুণ্ডলী হয়। বস্তুটোৰ কি আছে? দলিল, নটিচ, গোহাৰি, জন্ম কুণ্ডলী হৈ গ'ল। এতিয়া বক্সৰ ভিতৰত কি আছে? এই বাহিৰ হৈ গৈছে। এইটো মই অৰ্ডাৰ কৰিছিলোঁ আজি মোটামুটি 10-12 দিন আগত। যোৱাকালি আহি পাইছে। এতিয়া মই এইটো খুলি মেলি টেকনিকেল ভিডিঅ' ইজ মাই টেকনিকেল ভিডিঅ' আনবক্সিং দেয়াৰ গাইজ। অ'কে, so guys, look this my order Flipkart goods. এইটো আপোনালোকে টেকনিকেল হিচাপত এইটো মোবাইলত ইউজ কৰিব লাগিব। চাওঁ বস্তুটো কেনেকুৱা, কি ধৰণৰ হয়। এটা মোবাইল আছে, এইটো ব্যৱহাৰ কৰিম। ইয়াতে এনেকৈ লাগি গৈছে বস্তুটো। It's microphone. I speak this microphone. It's my moving the video. You are look this my video. And my video look there guys, first to last. And like, share and subscribe. বন্ধুসকল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে। আৰু মই এনেকুৱা টেকনিকেল ভিডিঅ' আনবক্সিং বা আন যিকোনো ভিডিঅ' আপোনালোকলৈ মানে চেণ্ড কৰি থাকিম, আপোনালোকে চাব।
এইটো আছে, এইটো আপোনাৰ চাৰ্টত এনেকৈ চিমঠাই দিব, তাৰপিছত এনেকৈ লাগি থাকিব। লাগি ধৰিলে এতিয়া মোবাইলত আপুনি যি কৰে তাকে কৰিব পাৰিব, টেনশ্যন নাই। কিমানখিনি আছে মোটামুটি এটা লিমিটত লওঁ। কেবুলডাল আপোনাৰ হৈ যাওঁ অলপ আছে, হিচাপৰখিনি আছে আৰু। তো দেয়াৰ গাইজ, ঠিক আছে, মই আনবক্সিংটো দেখালোঁ আজিৰ ভিডিঅ'। তো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। চেম চিষ্টেমত আপোনালোকে কৰি থাকক, এনেকুৱা যদি কৰিবলৈ মন আছে এনেকৈ কৰক, অলপ চটোও ভাল হ'ব, কাম কৰিও মজা পাব। গতিকে দেয়াৰ গাইজ, সকলোলৈ শুভবাৰ্তা প্ৰেৰণ কৰিলোঁ। সকলোৱে ভালে থাকক, COVID-19ৰ পৰা সাৱধান, ভালে ভালে থাকিব। জনসমাগমৰ ভিতৰত গ'লে মুখত মাস্ক লগাব, ঘৰত আহি ভালকৈ হাতখন ধুব, চেনিটাইজ কৰিব, আৰু চিটিত যাওক, টাউনত যাওক, জনসমাগমৰ মাজলৈ যাওক, সাৱধানে থাকিব, ছ'চিয়েল ডিষ্টেঞ্চিং পালন কৰিব। দেয়াৰ গাইজ, ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। জয় হিন্দ, থেংক ইউ ভেৰি মাছ, অল দ্য বেষ্ট। অ'কে।